নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো সকলো কুশলে আছে আজি থাম্বনেলটো চাই আপোনালোকে গম পাইছে মই হস্পিটাল যাব লগা হ'ল ৰাতিপুৱাতে কিয় গৈছিলো বলকচোন চাবলৈ যাও সোৱাৰ আগতে মই কবলৈ বিচাৰিছো যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পায় লাইক শেয়াৰ কৰিব নাপাহৰিব তেতিয়া হলে বলক ব্লগটো আৰম্ভ কৰো আমি 8টা বজাতে ওলালো ঘৰৰ পৰা আৰু হস্পিটাল গৈ পোৱাৰ পাছত গম পাব মই কিয় আহি আছো কিন্তু তাৰ আগতে মই দেখুৱাব বিচাৰিছো আমাৰ গাঁৱৰ পৰিৱেশ ৰাতিপুৱা ইমানেই উৎপাত হ'ল ঘৰৰ পৰা ওলোৱা ঘৰত পিন্ধা চেণ্ডেলযোৰকে পিন্ধি আহিলোঁ ফাইনেলি আমি হস্পিটাল পাই গ'লোহি আৰু এতিয়া গাড়ী ৰাখিছে এয়া মই আৰু এয়া হৈছে শহুৰ দেউতা এতিয়া আমি এণ্ট্ৰি কৰিম ভিতৰত বলকচোন যাওঁ গৈ থাকোঁ মাস্কখন লগাই লৈছোঁ যোৱা নিৰ্দিষ্ট কাৰণটোৰ ওচৰ পালোগৈ আৰু সেই কাৰণটো হৈছে কণমানি পৰিজনী এয়া হৈছে তাৱৰে নাতিনী যোৱাকালি জন্ম হ'ল গতিকে খবৰটো পাই ৰ'ব নোৱাৰিলোঁ গুচি আহিলোঁ তাইক চাবলৈ যাব দেই গ'লো মানুহ গ'ল আমি যাওঁ সকলোকে মাত বোল লগাই আমি ঘৰলৈ উভতি আহিলোঁ গতিকে সকলে গম পালে হস্পিটাল কিয় যাব লগা হ'ল আৰু হস্পিটালৰ পৰা আহিলোঁ আহি পেলাই এতিয়া দুপৰীয়া খোৱাৰ যোগাৰ কৰিম যিহেতু আজি ইমান এটা ভাল খবৰ পাই আহিছোঁ খবৰ লৈ আহিছোঁ গতিকে খুদা খুদা ভাতনো কিয় খাম নহয় নে কিবা এটা স্পেচিয়েল বনাম গতিকে বলক পাকঘৰলৈ কি বনাম
আজি মই বনাম চিকেন আৰু পোলাও। চিকেনৰ ৰেচিপি যেহেতু আগত দিয়া আছে গতিকে মই আকৌ নকওঁ, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে গৈ তাত চাব পাৰে। প্ৰথমে মাংসখিনি বনাই ল'লোঁ, তাৰপাছত বনাম মই পোলাওখিনি। পোলাওখিনি বনাবৰ কাৰণে মই এটা প্ৰেছাৰ কুকাৰ লৈছোঁ আৰু গৰম হোৱাৰ লগে লগে মই দিছোঁ অকণমান খোৱা তেল। মই ৰিফাইন ব্যৱহাৰ কৰা নাই, অকণমান মিঠাতেলহে দিছোঁ। তাতে দিছোঁ 2টা শুকান জলকীয়া, লং ইলাচি থেতালি লোৱা, তাৰপিছত দিম মই কুটি ৰখা পিঁয়াজ, পিঁয়াজখিনি ভাজা হোৱাৰ লগে লগে মই দিছোঁ 2টামান কাজু আৰু খিচমিচ। তাৰপাছত দিম মই কুটি লোৱা গাজৰ। মোৰ তাত আৰু বেছি পাচলি বেলেগ নাছিলে গতিকে গাজৰ আছিলে, গাজৰকে দিছোঁ। এতিয়া এইখিনি মই প্ৰায় 1 মিনিটমান ভাজি থাকিম। এয়া ভাজা হৈ গ'ল আৰু এতিয়া দিম মই চাউল। মই বাচমতি চাউল ব্যৱহাৰ কৰিছোঁ। চাউলখিনি দি অকণমান ভালকৈ লৰাই দিম যাতে চাউলখিনি ভাঙি নাযায়, খুব সাৱধানে লৰাব লাগে। এতিয়া ইয়াতে দিছোঁ নিমখ আৰু অকণমান চেনি। এতিয়া এইখিনি ধুনীয়াকৈ মিলাই দি ইয়াতে দিম মই জোখমতে পানী। পোলাও বনাওঁতে লক্ষ্য কৰিব যাতে পানী বেছি নহয়। পানী বেছি হ'লে পোলাও নহয় ভাতহে হ'বগৈ। চাব যাতে পানী অকণমান ওপৰলৈ উঠি থাকে। আৰু একেবাৰে শেষত মই এড কৰিছোঁ অকণমান ঘিউ আৰু এটা কেঁচা জলকীয়া। এতিয়া কুকাৰত এটা চিটি অহালৈ ৱেইট কৰিলোঁ। এয়া চাওক মোৰ পোলাও ৰেডি। ৰ'ব হেতাখনেদি দেখুৱাইছোঁ। এয়া চাউলখিনি এটা এটা হৈ গৈছে। বনাই কৰি হ'ল, আমি খাই বৈ আজৰি হ'লোঁ। ব্লগটো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ সকলোৱে ব্লগটো চাই ভাল পাব আৰু আকৌ লগ পাম পুনৰ বেলেগ এটা ব্লগত। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। তেতিয়াহ'লে সকলো কুশলে থাকক, আকৌ লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ।